এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে পাব 2.5 লাখকৈ টকা প্ৰত্যেক বছৰত। কোনে কোনে পাব এই টকা জানক সবিশেষ। কেনেকৈ আবেদন কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, সকলোবোৰ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। এই স্কলাৰশ্বিপখন অকল OBC কাষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপ লাভ কৰিব NSP স্কলাৰশ্বিপৰ জৰিয়তে। ছাত্ৰ ছাত্ৰীসকলে NSPৰ নিজা ৱেবছাইট https://scholarships.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। এই স্কলাৰশ্বিপ 15 নৱেম্বৰলৈকে উপলব্ধ থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এতিয়াই আবেদন কৰিব এইটো স্কলাৰশ্বিপৰ বাবে।